হে এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো বৰ্তমান ভালে আছোঁ। আৰু আজি এতিয়া সন্ধিয়া ওলাইছোঁ মই ক'ত কওকচোন। আজি ওলাইছোঁ ৰাস চাব যাবলৈ। একদম নিচে কাষতে ইয়াৰ লাইট চাইট জ্বলি আছে দেখিছে নহয়, আমাৰ ঘৰৰ একদম কাষতে। আৰু এইবাৰ মই একোহত লোৱা নাই, পাৰ্টিচিপেট কৰা নাই, খালি চাবলৈহে যাম। আৰু ব্লগটো এতিয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ। আশা কৰোঁ মানে আপোনালোকেও মোৰ লগত চাব ৰাস। তেতিয়াহ'লে ব'লকচোন কেনেকুৱা কি প্ৰস্তুতি চলাইছে চাওঁগৈ। এইফালে আছে মোৰ পাপা, এইফালে আছে মা, আমি গৈ আছোঁ। এয়া মামা একদম পুৰা চবেই সাজি কাচি একদম ওলাইছে ৰাসলৈ বুলি। এয়া হৈছে আমাৰ পেণ্ডেল, এইফালে গোটেই ৰাস। এইফালে এয়া নামঘৰ। আৰু গৈ পেলাই চাওঁ মোৰ লগৰজনীক মাতিছোঁ। এইফালে টেকেলি পিঠা ইয়াৰ দোকান বহিছে চাওঁ। অংশ ওলাই আছে, হাতত মুকুট লৈ ঘূৰি ফুৰিছে, ওলাব পৰা নাই। কি হে কংস, হাঁহি এটা মাৰি দিয়ক। দুহাৰ অষ্টম পুত্ৰ আমাৰ বধ কৰাব নাহি নাহি। মায়ে পিঠা দি আছে টুপি চুপি। সেইফালে এইকেইজনী আমাৰ গোপী, তাক একদম ধুনীয়াকে ওলাইছে। আমাৰ যোৱা বছৰ কংস, এয়া চাওক আজি এইবাৰ একদম পুৰা নমস্কাৰ ওলাইছে। এই আমাৰ টিকলিজনী একদম পুৰা ওলাইছে, চাওক কি ধুনীয়া লাগিছে ন। দেখা পাব তাইক নাচ। নিতা আৰু বাবু কব ন, বাবু এয়া কি ব্ৰহ্মা ন, তই শিৱ এতিয়ালৈকে ওলোৱা নাই, ব্ৰহ্মা এয়া ওলাই ৰেডি আছে। মই বিচাৰি ফুৰিছোঁ। কৃষ্ণ ৰেডি হৈ আছে আমাৰ কৃষ্ণ, ইমান ধুনীয়া লাগিছে। নহয় ব্লগ, আমাৰ কৃষ্ণ ৰেডি হৈ আছে দেই পুৰা ধুনীয়াকে। ফাইনেলি আমাৰ কৃষ্ণ ৰেডি হৈ গ'ল। কৃষ্ণ এফালে আহা, এফালে আহা। এই আমাৰ কৃষ্ণ অংকিতা। যোৱাবাৰ কি হৈছিলে কৈ দিয়া আকৌ। পুতনা যোৱাবাৰ দেখা পাইছিলে নহয় আপোনালোকে, এয়া পুতনা। এইবাৰ পালে একদম চিধা প্ৰমোচন কৃষ্ণত। কিমান ধুনীয়া লাগিছে ন, সকলোৱে জনাব কেনেকুৱা লাগিছে বাৰু। এই জেগাখিনি মই লৈছোঁ, কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। সকলোৱে আশীৰ্বাদ কৰিব যাতে ৰাসটো ভালকে কৰিব পাৰোঁ আৰু। তাইকো বহুত ধুনীয়া লাগিছে ন। আৰু এইফালে এয়া নহয় কষ্টিউম পিন্ধাই আছে নহয় আৰু এইফালে চাওক গোটেই ওলাই আছে আমাৰ ব্ৰহ্মা নাৰদ। ব্ৰহ্মা চাওঁ এইফালে, ব্ৰহ্মা এইফালে চাওঁ। এয়া ব্ৰহ্মা, এয়া নাৰদ, একদম পুৰা ধুনীয়া লাগিছে। শিৱক চাওক একদম ধুনীয়া লাগিছে। আমাৰ এইজনী গোপী ধুনীয়া লাগিছে, গোটেই গোপী। দুজনী কৃষ্ণ ওলাইছে, এইফালে কৃষ্ণ। ভয় লাগিছে নেকি? নাই লগা, ভয় নকৰিবা। কি ধুনীয়াকে একদম গপচত বহি আছে চাওক আমাৰ সৰু কৃষ্ণ। উঠিব লাগে আকৌ ভিডিঅ'ত ন, ধুনীয়াকে ভালকে কৰোঁ, ধুনীয়াকে নাচিলে হ'ল। আৰু বাকী গুটি সোপাই ইফালে গোপীৰ কাহি অৱস্থা নাইকিয়া হৈ গৈছে বেয়া। আৰু গোপীৰ মাকে একে গাত তত নাইকিয়া হৈছে, দেখা নাই কাহি চাহিল। দেখুৱালো এইজনী হ'ল ৰিম্পী, ইমান ধুনীয়া লাগিছে তাইকো একদম একদম
ধুনীয়া দেখাইছে গোপী আৰু ব্ৰহ্মা এইবিলাক একদম মানে বহুত ইমাৰ্জেঞ্চি বৰ্মা একদম শিৱৰ ড্ৰেছ মোক আশীৰ্বাদ দিবা আকৌ মোৰ চেনেলটো যাতে ঘৰৰ কৰে নাৰায়ণক দেখাইছো লগ পাই আছো মই একদম তাত গৈ এইফালে চোৱা হাই কৈ দিয়াচোন এবাৰ হাই চা আমাৰ ৰাধা আমাৰ ৰাধা কিমান ধুনীয়া লাগিছে নহয় মোৰ কৃষ্ণ সময়ত ৰাধা এনেকে সজা নাই হ'ব এই আমাৰ কৃষ্ণ দেউতাক আহি পাইছে ৰে বৰ্তা ক'ত এইয়া কৃষ্ণ মাক আহি পালে আমাৰ ৰাধা একদম ছাডেনলি ওলাইছে দেই আজি কেইঘণ্টা প্ৰেক্টিচ আধা ঘণ্টা এঘণ্টা প্ৰেক্টিচত ওলাইছে আমাৰ ৰাধা চবে আশীৰ্বাদ কৰিব যাতে তাই ভালকে কৰে দেই কিমান মৰম লাগিছে আমাৰ মোৰ ভগৱান ইমান ধুনীয়াকে ওলালে তাই ফটো উঠিব টিকলি
গাইজ তো ফাইনেলি মই এতিয়া আহি পাই গ'লোঁ ঘৰ এইকেইটাক দিছে একদম পূৰা উৎপাত লাগিছে যিহেতু বহুত ঠাণ্ডা পৰিছে বহুত ঠাণ্ডা লাগিছে আৰু সেইবাবে মই একদম গুচি আহিলোঁ আৰু থাকিব নোৱাৰিলোঁ ঠাণ্ডাত আৰু ভিডিঅ'টো সিমানতে এণ্ড কৰিলোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব যিমানকণ পাৰোঁ সিমানকণ দেখুৱাব চেষ্টা কৰিছোঁ আপোনালোকক আৰু আশা কৰোঁ ভাল পাব তো নেক্সট ব্লগ এটা লৈ অতি সোনকালে আহি আছোঁ আৰু সেই আৰু এটা নতুন নতুন বস্তু এটা দেখুৱাম ৰ'ব আমাৰ ঘৰত এই চুকলুকিটা চাওক একদম ঘৰত আহিছোঁ মাত্ৰ একদম ঘৰত দৌৰা দৌৰি লাগিছে সিহঁতি আমাৰ অৰিঅ' হয় এইটো অৰিঅ' তো আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব তো আজিলৈ আহিছোঁ নেক্সট ব্লগ লৈ অতি সোনকালে লগ পাই আছোঁ টাটা বাই বাই অৰিঅ' বাই বাই কৈ দিয়া আহিছোঁ